নমস্কাৰ সকলো অসমবাসী ৰাইজ তথা আমাৰ বিটিআৰবাসী ৰাইজক মই ৰঙালী বিহুৰ শুভেচ্ছা লগতে আমাৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ আৰু আপোনালোকক অনুৰোধ জনাইছোঁ সেই সন্ধিক্ষণত আমাৰ যিহেতু কোভিড-19 পেণ্ডেমিক সেইটো আমাৰ ভাৰত চৰকাৰে যিটো লকডাউন দিছে 21 দিনীয়া আছিলে এতিয়া 40 দিনমান হৈ যাব তো সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে ঘৰতে থাকক সকলোমে থাকক এই কৰোনা ভাইৰাছৰ পৰা আমি বাচি থাকক আমি বাচি থাকিলে আমাৰ ৰাজ্য বাচি থাকিব আমাৰ ৰাজ্য বাচি থাকিলে আমাৰ দেশ বাচি থাকিব তো সকলোকে সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ বাহিৰত ওলালে মাস্ক পিন্ধিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু নিজৰ হাতবিলাক 5-10 মিনিটৰ ভিতৰে আপোনালোকে ধুবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু প্ৰত্যেক মানে সজাগতা যি আপোনালোকে ল'ব লাগে সেইটো আপোনালোকে ল'ব বুলি মই আশা ৰাখিলোঁ আমাৰ মদৈবাৰী সমষ্টি যেহেতু 17 বছৰ 2 বছৰ ইণ্টাৰিম কাউন্সিল লগত 15 বছৰীয়া যেহেতু আমাৰ বিপিএফ দলৰ যে বিটিসি সরকার গঠন করেছিল চলাইছিলে মডেল বিটিসি নামত কিন্তু মডেল বিটিসিত আমি তারে মডেল বিটিসিত কি ক্যারেক্টার থাকিব লাগিছিলে তার বিপরীত ছবি আমি দেখিবলৈ পাইছোঁ এই 15 বছৰীয়া আমাৰ মদৈবাৰীত আমাৰ বৰ্তমানৰ ইএম মাননীয় জগদীশ সরকার তেখেতে 5 বছৰ টিএলসিসি চেয়ারম্যান আছিলে 5 বছৰ এমসিএলএ হিচাপত আছিলে আৰু 5 বছৰ ইএম হিচাপত আছিলে এটা আমি গোটাই মদৈবাৰী সমষ্টিটো গাঁৱে গাঁৱে খণ্ডে চুবাই আমি যেতিয়া ঘূৰি চাইছোঁ আমি দেখিবলৈ পাইছোঁ যে সেই মদৈবাৰীৰ যে এজন ইএম আছে সেইটো আমি বিশ্বাস কৰিবলৈ পৰা নাই কাৰণ আমাৰ মোৰ নিজৰ গাঁও 2 নম্বৰ মাকলিকান্দা সেই 2 নম্বৰ মাকলিকান্দাত যদি আপোনালোকে আহিব লগা হয় তেনেহ'লে কলচি নৈৰ দলং নাই ৰাস্তা আপুনি বাৰিষা বতৰত গাড়ী আনিব নোৱাৰে খোজকাঢ়ি আহিব লাগিব ইফালে আমাৰ বালিপাৰা আৰু কবিৰালি যোগাযোগৰ কাৰণে যিটো হাপাবাৰী নৈত এই হাপাবাৰীত দলং লাগে ভোলা নদীত সেই 17 বছৰ মানে আজি বিটিসি চুক্তি হোৱাৰ আগৰ পৰাই তাতে দলং নাই কোনো মানে জনপ্ৰতিনিধি সেইবিলাক ধ্যান নিদিয়ে গতিকে এণ্টায়াৰ মদৈবাৰীত আমি ঘূৰি চালোঁ য'ত সৰু নৈবিলাকত দলং দিব পাৰে সেইবিলাকত দিয়া নাই ৰাস্তা ঘাট এমজি এনৰেগাৰ কাম চলি আছে কোনো চিনচাপ নাই আৰু সেই এনেকুৱা স্কুল কলেজত যাবৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ কাৰণে যাতায়াত ব্যৱস্থা এনেকুৱা নাই আমাৰ বালিপাৰা হাইস্কুলত আহিবৰ কাৰণে যাবৰ কাৰণে ৰাস্তা এনেকুৱা ঠিকমতে নহয় বজাৰ খোলাটো আপোনালোকে জাষ্ট চিচি ব্লক দেখা পাব কিন্তু স্কুলৰ সন্মুখত লাগি চিচি ব্লক নাই ঠিক ভোলাবাৰী হাইস্কুলত সেম কণ্ডিশ্যন আমাৰ মদৈবাৰী ভগতপাৰা অঞ্চলত সেম কণ্ডিশ্যন আনকি কালাইগাঁও টাউনৰ আশে পাশে সেনেকুৱা ৰাস্তাবিলাক ঠিকমতে হোৱা নাই আমি গেৰুৱাত সোমালোঁ গেৰুৱা এনেকুৱা সোমাই আপুনি বেলতলি স্কুললৈ যাব পাৰে তাতে সামান্য এটা দলং লাগে বা আৰচিচি ব্ৰিজ দিলেও হৈ যায় সিও মানে ৰাস্তা ঠিক নহয় তো গতিকে আমাৰ মেকেঞ্জি ৰাস্তা যিটো মেকেঞ্জি ৰাস্তাত 6 জন জনপ্ৰতিনিধি পৰে আমাৰ ৰিহন দৈমাৰী মিনিষ্টাৰক লৈ মহেশ্বৰ বড়োক লৈ কমলী বাইদেউক লৈ আমাৰ বঞ্জাৰ দৈমাৰী ইএম মহোদয় আছে জগদীশ সরকার ইএম আছে আৰু ত্ৰিদীপ দৈমাৰী আছে সেই ৰাস্তা 6 জন জনপ্ৰতিনিধি পৰে কিন্তু আজি মেকেঞ্জি ৰাস্তা সেই 21 বছৰ মানে এনেকুৱা পৰি আছে তো আমাৰ কাৰণে সেই মদৈবাৰীবাসীৰ কাৰণে মানে চৰম এটা লজ্জাজনক কথা হয় তো গতিকে আমি এণ্টায়াৰ মদৈবাৰীত যিটো ঘূৰি দেখা পালোঁ IY ঘৰ পাব লগা মানুহবিলাক পোৱা নাই IBS পাব লগা মানুহবিলাক পোৱা নাই জব কাৰ্ডতো আমি ক'বই নালাগে জব কাৰ্ড হোল্ডাৰবিলাকে বহুত কষ্ট পাই আছে ৰাস্তাৰ কাম নাপায় ঠিকা লয় কিন্তু পইচাবিলাক তেখেতসকলে উঠাই লয় কেনেকৈ উঠাই লয় তেখেতসকলে জানে এনেকুৱা বহুত সমস্যা আছে আৰু বিভিন্ন সমস্যা আছে বিভিন্ন উন্নয়নমূলক হ'ব লাগিছিলে এইবিলাক হোৱা নাই তো গতিকে আমি ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল দলে যেহেতু এটা আদৰ্শ লৈ এটা ওলাই আহিছোঁ আমি সেই বিটিআৰ চুক্তিত যি দফা আছে সেইবিলাকো আমি ইমপ্লিমেণ্টেশ্যন কৰাৰ প্ৰয়োজন আছে ইয়াৰ কাৰণে এইবাৰ ৰাইজে জনজাগৰণ হৈছে ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু ৰাইজে সঁচা অৰ্থত উন্নয়নটো বিচাৰে ইয়াৰ কাৰণে আমি ৰাইজৰ লগত থাকি কাম কৰিম প্ৰথমে মদৈবাৰী সমষ্টিৰ মই ইউনাইটেড পিপলছ পাৰ্টি দলৰ এজন কেণ্ডিডেট হিচাপত মই আপোনালোকক কথা দিছোঁ পোনপ্ৰথমে আমি যদি চৰকাৰ গঠন কৰোঁ
সমস্ত মানে আমি MJ এনৰেগাৰ কাম মানে ৰাস্তাত নিয়োগ কৰিম আৰু য'ত য'ত দলং লাগে অলৰেডি আমি আমাৰ যিমান প্ৰাইমাৰী আছে 10খন প্ৰাইমাৰী আছে সেই 10খন প্ৰাইমাৰীৰ মানুহবিলাক নিৰ্দেশ দিয়া হৈছে ক'ত ক'ত দলং লাগে সেই দলং অতি সোনকালে তেখেতসকলে আমাক লিষ্ট দিব সেই হিচাপত আমাৰ চৰকাৰ গঠন হ'লে সেই হিচাপত আমি কাম কৰি যাম আৰু গৰীব দুখীয়াবিলাকৰ যিটো IY ঘৰ আহে PMAY হ'ল PMAY আমি বিনা পইচাত ঘৰ দিম যেহেতু ভাৰত চৰকাৰে সেইটো দিয়ে আমি মাত্ৰ লিষ্ট কৰি দিব লাগে লিষ্ট কৰাৰ বিনিময়ত বৰ্তমান মডেল BTC গঢ়ি তুলিব খোজা চৰকাৰখনে 5,000ৰ পৰা 10,000 15,000 লৈকে ডিমাণ্ড কৰে তো সেইটো ভাৰত চৰকাৰে যিটো অনুদান দিছে গৰীব দুখীয়াক সেই গৰীব দুখীয়াক মাত্ৰ লিষ্ট বনাই দিব লাগে তাতে ইমান যদি ডিমাণ্ড দিয়ে ইমান টকা পইচা লয় মানে আমি কেনেকৈ জীয়াই থাকিম এতিয়া আমাৰ বহুত শিক্ষা দীক্ষা থকা মানে এডুকেটেড ল'ৰা ছোৱালীবিলাক আছে চাকৰি বাকৰি বিচাৰি বাহিৰত যাব লগা হয় সেই এতিয়া সেই যিটো COVID-19 পেণ্ডেমিক তেখেতসকলে ঘৰত আহিব পৰা নাই কষ্ট কৰি আছে বাহিৰত ভোকত আছে সেই এনেকুৱা কণ্ডিশ্যন আমাৰ BTC অঞ্চলত এই 15 বছৰে একো মানে ইণ্ডাষ্ট্ৰিয়েল পলিচি নাই কেনেকৈ ডেভেলপমেণ্ট হ'ব কেনেকৈ মানে জব কেনেকৈ মানে এই আমি সংস্থাপন হ'ম সেয়াৰ ব্যৱস্থা 17 বছৰত BTC চৰকাৰে একো হাতত মানে কিবা নল'লে যোজনা নল'লে UPPL চৰকাৰত আমাৰ এটা শ্লোগান আছে আপোনাৰ এটা ভোট এটা পৰিৱৰ্তন আৰু এটা সংস্থাপন যিকোনো আমি সংস্থাপন দিয়াৰ আমি ব্যৱস্থা কৰিম আৰু যিহেতু আমাৰ হাতত এটা সুযোগ আহিছে BTR চুক্তিত দফা দফা যদি আপোনালোকে পঢ়ে তেতিয়া গম পাব আমি মানে ইণ্ডাষ্ট্ৰিয়েল পলিচি আছে ট্ৰেইনিং ইনষ্টিটিউট আছে বিভিন্ন মানে অফিচ এতিয়া আমাৰ BTCত 40টা আছে BTRত 47টা ডিপাৰ্টমেণ্ট আহিব নতুন ডিষ্ট্ৰিক্ট ক্ৰিয়েশ্যন হ'ব সেই এনেকুৱা আমাৰ মানে সংস্থাপন দিব পৰা জব মানে চাকৰিবিলাকৰ পোষ্ট ক্ৰিয়েট হ'ব বিভিন্ন ধৰণৰ মানে আমি সংস্থাপন দিয়াৰ আমি সক্ষম হ'ম বুলি আমি কাম কৰিবলৈ সেইটো আমি কিবা এটা ইৰাদা লৈ আহিছোঁ প্ৰতিজ্ঞাবদ্ধ হৈছোঁ তো আমি সেইটো পাৰিম যেহেতু আমাৰ ইয়াতে গ্ৰাম্য উদ্যোগৰ পৰা লৈ মিডিয়াম ইণ্ডাষ্ট্ৰি কৰিব পৰা এটা পলিচি আমাৰ হাতত আহিব সেইটো আমি লৈছোঁ আৰু NRLM অনুযায়ী BTR ৰুৰেল লাইভলিহুড মিছন স্পেচিয়েলি উইমেন এম্পাৱাৰমেণ্টৰ কাৰণে আমি এটা হাতত যোজনা লৈছোঁ আমি সেইটো ৰেজিষ্টাৰ কৰি মেলি পিনি মহিলা গ্ৰুপবিলাকক আত্মনিয়োগ মানে আত্মসংস্থাপনৰ কাৰণে আমি ট্ৰেইনিং দিয়াৰ পিছত যিকোনো এটা স্কিমত আমি 75,000 কোটি টকা দিম বুলি UPPL দলে আমাৰ ইস্তাহাৰত সেইটো দিয়া হৈছে আৰু সেইটো আমি ঘোষণা কৰিছোঁ আমি যিমান মহিলাবিলাকক আছে এতিয়া মহিলা সবলীকৰণ যোজনা আছে আমাৰ ভাৰত চৰকাৰৰ হাতত অসম চৰকাৰৰ হাতত BTR চৰকাৰ আমি নতুন চৰকাৰ গঠন কৰিলে সেইটো আমি নিশ্চয় কাম কৰিম মহিলাসকলক লৈ অকল মহিলাসকলক লৈ নহয় আমাৰ বিভিন্ন মানে আমাৰ পুৰুষসকলৰ কাৰণেও সেই ব্যৱস্থাটো আছে তো এনেকুৱা আমি সংস্থাপন দিব পাৰিম আৰু আমাৰ শিক্ষিত ল'ৰা ছোৱালীবিলাক বাহিৰত যাব নালাগে আমাৰ ইয়াতে আমাৰ ল'ৰা ছোৱালী আমাৰ ইয়াতে কাম কৰি মানে নিজকে আত্মসংস্থাপন কৰিবৰ কাৰণে সক্ষম হ'ব সেইটোতো আমি অলপ আগতে মই কৈ গ'লোঁ যিটো BTR চুক্তিত আমাৰ সেইটো সুবিধাটো বহুত আছে সেইটো অলপ আমি চালে আমি গম পাম তাতে আমাৰ 4খন ইউনিভাৰ্চিটি আছে আমাৰ টপ লেভেলত পঢ়া ল'ৰা ছোৱালীবিলাকে সেই ইউনিভাৰ্চিটিত জব পাব তাৰপিছত 3খন মেডিকেল কলেজ আছে তাতেও আমি পাম তাৰপিছত আমাৰ NIT আছে এডিশ্যনেল নৱোদয় স্কুল আহিব পলিটেকনিকেল ইঞ্জিনিয়াৰিং কলেজ 4খন আহিব এনেকুৱা বিভিন্ন আছে মানে মাত্ৰ আমি কাম কৰিব লাগিব আৰু ইণ্ডাষ্ট্ৰিয়েল পলিচিটো আছে আমাৰ BTCত যদিও নাছিল এতিয়া আছে সেইটো অসম চৰকাৰেও আমাক নতুন ফৰ্মুলা এটা দিব সেই হিচাপত আমি নিজে কেনেকৈ সৰু সৰু ইণ্ডাষ্ট্ৰিয়েল মালিক হ'ব পাৰে ইণ্ডাষ্ট্ৰিয়েল মালিক হৈ পিনে আমি কেনেকৈ আমাৰ ল'ৰা ছোৱালীবিলাকক বা আমাৰ সেই নিবনুৱা ল'ৰা ছোৱালীবোৰক কেনেকৈ সংস্থাপন দিব পাৰে ইয়াৰে ব্যৱস্থা মানে আমাৰ BTR যিটো চুক্তি আছে তাতে আছে বৰ্তমান যিহেতু ভাৰত চৰকাৰে বা সারা পৃথিৱীত এটা মহামাৰী সেইটো হৈছে কৰোনা ভাইৰাছ COVID-19 পেণ্ডেমিক মানে মহামাৰী সেই মহামাৰীটো ৰোধ কৰিব পৰা নাই
ৰোধ কৰাৰ উপায় এটাই আছে, সেইটো হ'ল আমি প্ৰিভেণ্টিভ মেজাৰ ল'ব লাগিব। প্ৰিভেণ্টিভ মেজাৰটো হ'ল লকডাউন। সেই লকডাউনৰ শব্দটো কিছু কিছু ধৰ্মবিলাকৰ গ্ৰন্থত আছে যে এনেকুৱা এটা দিন আহিব তেতিয়া আপোনালোকৰ টাউন চহৰ গাঁও মানে তালা বন্ধ কৰা যাব, মানে লকডাউন কৰা যাব, য'ত আপোনালোকে ওলাব নোৱাৰিব। ওলাব নোৱাৰা এটা কাৰণ হৈছে মানে বাহিৰৰ পৰা বেমাৰ আহি পিনি আমাৰ গাত সংক্ৰমণ নহয়। ইয়াৰ কাৰণে সেইটো ব্যৱস্থা আছে, আপোনালোকে ধৰ্মৰ গ্ৰন্থবিলাক পঢ়িলেও পাব। বা যিটো ব্যৱস্থা এতিয়া ভাৰত চৰকাৰে কৰিছে আমি মানি চলিব লাগিব। কিছু বজাৰ কৰিবৰ কাৰণে আমাক অলপ সকাহ দিছে, সেইটো আমি মানি চলিব লাগিব। এতিয়া কথাটো হৈছে মই এই মুহূৰ্তত আপোনালোকক অনুৰোধ জনাইছোঁ, সদৌ মুদিবাৰীবাসীৰ লগত আমাৰ অসমবাসীক মানে সেই লকডাউনৰ বাহিৰত ওলাব নালাগে বা গাঁৱৰ বাহিৰত বা টাউন চহৰত যাব নালাগে। এতিয়া আমাৰ পুলিচ প্ৰশাসনবিলাকে দিনে ৰাতি কাম কৰি আছে, ডক্টৰ নাৰ্ছবিলাকে সেই প্ৰতিৰোধ কৰিবৰ কাৰণে দিনে ৰাতি কাম কৰি আছে। আমি প্ৰশাসনক সহযোগ কৰিব লাগিব। তো আমি সহযোগ কৰিলেহে আমি বাচি থাকিম। তেতিয়াই মই কৈছিলোঁ আমি বাচি থাকিলেহে আমাৰ ৰাজ্য বাচি থাকিব, আমাৰ ৰাজ্য বাচি থাকিলে আমাৰ ভাৰত দেশটো বাচি থাকিব। ৰাইজেতো পৰিৱৰ্তন বিচাৰিছে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, BTR চুক্তি এটা শান্তি চুক্তি হ'ল। 3 নম্বৰ কথা, ইয়াতে যিহেতু আমাৰ ৰুলিং দলৰ যিহেতু বৰ্তমান EM তেখেতে আমাৰ সমষ্টিৰ বাহিৰৰ হয়, মানে তেখেতৰ কিছু কাম কাজ মানে ৰাইজে মানে সন্তুষ্ট হোৱা নাই। তেখেতক বিচাৰি গ'লেও নাপায়, খেৰাবাৰীলৈকে যাব লগা হয়। বাইকেদি গ'লেও, গাড়ী লৈ গ'লেও, চাইকেল দি যাবই নোৱাৰে, গ'লেও লগ নাপায়। সেনেকুৱা বহুত খৰচা পাতি হয় বুলি কৈ আছে। এতিয়া UPPL দলে লোকেল এজন কেণ্ডিডেট দিছে, যিটো জিকিব পৰা এটা দলৰ এটা লোকেল কেণ্ডিডেট দিছে। এই হিচাপত ৰাইজে খুব ভাল পাইছে। ওচৰ চুবুৰীয়া মানুহবিলাকে সদায় লগ কৰিব আহে। যদিও মই তেখেতসকলক কৈছোঁ এই কেইদিন আপোনালোকে আহিব নালাগে, লকডাউন হয়, আপোনালোকে মানি চলক, আমি আছোঁ, সকলোৱে একেলগে কাম কৰিম। আৰু মুদিবাৰী সমষ্টি অন্য সমষ্টিৰ পৰা অহা এনেকুৱা কেণ্ডিডেট এজন বা EM এজনৰ পৰা আমি উদ্ধাৰ কৰিম। সেইটো ৰাইজে মোৰ লগত বহুত সহযোগ দিছে, সদায় মানে ফোনত কথা পাতে আৰু কয় যে লোকেল কেণ্ডিডেট আমি অন্তত পাইছোঁ, আমি বিনা খৰচা কৰি পিনি আপোনাক লগ কৰিব আহিব পাৰিম। তেনেকুৱা ৰাইজে আমাক সমৰ্থন দিছে। তো অধিসূচনা জাৰি কৰাৰ পিছত চৰকাৰী কাম কাজ বন্ধ ৰাখে বা থাকিব লাগে। কি কাৰণত এতিয়া এই MG এনৰেগাৰ কাম কাজত বিল সোমাইছে, কেনেকৈ পইচা সোমাইছে, সেইটো আচলতে আমি ক'ব নোৱাৰিম। এইটো চৰকাৰী মেচিনাৰী আছে। এতিয়া আমি শুনিছোঁ প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনাৰ অধীনত যিমান জব কাৰ্ড হোল্ডাৰ আছে, যিটো কাম কাজ হোৱা নাই, ইয়াৰ কাৰণে এই লকডাউনৰ সময়ত তেখেতসকলৰ সহায় হওক বুলি ভাৰত চৰকাৰে 1100 কিমান টকা সোমাই দিছে। সেইটো মানে আমাৰ যিহেতু এতিয়া VCDC অঞ্চলৰ VCDC এৰিয়াৰ যিটো মেম্বাৰবিলাক আছে, সেইবিলাক জব কাৰ্ড বা MG এনৰেগাৰ পইচা নহয়, এইটো প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনাৰ পইচা হয়। এইটো তেখেতসকলে মানে জব কাৰ্ড হোল্ডাৰ বেনিফিচিয়াৰীসকলক দিব লাগিছিলে। তো আমি শুনিছোঁ জব কাৰ্ড হোল্ডাৰবিলাকক 300 টকা দি পিনি বাকী 800 টকা তেখেতসকলে সন্মুখী কৰা বুলি। গতিকে অনুৰোধ জনাইছোঁ, ৰাইজকো অনুৰোধ জনাইছোঁ আৰু সেই মেম্বাৰসকলকো অনুৰোধ জনাইছোঁ, যোনে সেইবিলাক কৰিছে সেইটো ৰাইজৰ পইচা, ৰাইজৰ হাতত দিয়ক। যে আপোনালোকে যদি কিবা এটা MG এনৰেগাৰ কাম কৰি পিনি কিবা কৰিছে, এনেতো নাপায়, তথাপিও আপোনালোকে মিলিজুলি সেইটো কৰিছে, আমাৰ ক'ব লগা নাই। কিন্তু আমাৰ যেতিয়া চৰকাৰ আহিব তেতিয়া কিন্তু আপোনালোকে অলপ নিজকে সজাগ হ'ব। আমি সেইবিলাক হ'বলৈ নিদিওঁ। যিহেতু এই জব কাৰ্ডটো 100 দিনীয়া কাম মানে আমাৰ জব কাৰ্ড হোল্ডাৰবিলাকে পাব লাগে। সেই 100 দিনৰ বিনিময়তহে সেইটো পইচাটো সোমায়। এতিয়া MG এনৰেগাৰ কাম যিহেতু গেৰেণ্টি 1 হয়, এইটো মানে সেই ৰাইজে যিমান জব কাৰ্ড হোল্ডাৰ আছে সিহঁতে 100 দিনৰ কাম পোৱাটো বাধ্যতামূলক। এইটো ভাৰত চৰকাৰৰহে আঁচনি হয়, সেইটো এটা আইন হয়। আইনৰ বস্তুটোকে আপোনালোকে ভংগ কৰে, যে ৰাইজে নাজানি বোলে আপোনালোকে বাচি আছে, ৰাইজে জনাৰ পিছত কিন্তু আপোনালোকৰ বিপদ হ'ব। ইয়াৰ কাৰণে আমি সকলোকে বিপদ হোৱাটো আমি বিচৰা নাই। তো গতিকে অনুৰোধ জনাইছোঁ, এই প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনাৰ যিটো পইচা 1100 টকীয়া সোমাইছে, সেইটো আপোনালোকে বেনিফিচিয়াৰীসকলক দিয়ক।